হেল্ল' আহক আজি মোৰ ষ্টাইলত আলু পৰঠা বনাম প্ৰথমে আলুকেইটা বইল হ'বলৈ দি আদা নহৰু আৰু জলকীয়া দি পেষ্ট বনাই লৈছোঁ এতিয়া গৰম তেলত জিৰাৰ সৈতে পেষ্টখিনি দি দিলোঁ আৰু এয়া দিছোঁ আগতে বইল কৰি থোৱা আলুখিনি মছলাৰ নামত কেৱল নিমখ আৰু হালধি দিছোঁ কিউকি হেল্ডি ভি তো ৰেহনা হে এয়া আটাত দিছোঁ নিমখ আৰু পানী দি পেলাই ইয়াৰ ডো এটা বনাই লৈছোঁ মই আগতে কোৱাৰ দৰে মানুহে বেলেগ বেলেগ ষ্টাইলত বনায় কিন্তু মই প্ৰথমে বেলি লৈছোঁ আৰু তাৰ পাছত তাত আলুৰ ফিলিংখিনি দি দিছোঁ এতিয়া আলু মছলাখিনি ভালদৰে ভিতৰত ভৰাই ইয়াক আকৌ এবাৰ পাতলকৈ বেলি লৈছোঁ নট এ পাৰফেক্ট ওৱান বাট কাম চল যায়গা এয়া পেনখনত লৈছোঁ ঘি আৰু তাত পৰাঠাখিনি ভালদৰে সেকি লৈছোঁ আৰু এয়া আলু পৰাঠা ৰেডি ডু ট্ৰাই বাই বাই